নিপু তুমি গুৱাহাটী আহিলে মোক ফোন কৰিবা হ'ব দাদা মই পাৰিলে এনেকুৱা এটা উপায় কৰিম যে এতিয়া বৰ্তমান আছো গুৱাহাটী কাৰণ আজি ৰবিবাৰ Hey guys, welcome back to my new video. So hey guys, welcome back to my new video. So guys, আজি হ'ল 6 জুন আৰু এতিয়া টাইম হৈছে দিনৰ 12:30 আৰু অনদিনৰ দৰে আজি দেৰিকৈ উঠিছোঁ কাৰণ ৰাতি লেট শুইছিলোঁ কাৰণ এনিমেশ্যন কাম কৰিছিলোঁ লাষ্ট ভিডিঅ' আপলোড কৰিছিলোঁ 1 জুনত আৰু এই সপ্তাহটো ধৰক 4-5 দিন হৈ গ'ল এনিমেশ্যন কমপ্লিট হৈ গ'ল সেইদিনা কৰিছিলোঁ 224 আজি হৈ গ'ল 352 অৰ্থাৎ কমপ্লিট হৈ গ'ল flipbook এনিমেশ্যন 3-4টা প্ৰচেছত বনাব মই প্ৰথমতে গ্ৰিড বনাব লাগে তাৰপিছত আঁকিব লাগে ফটো মাৰিব লাগে লাষ্টত এডিটিং কৰিব লাগে দেখাত 10-20 সেকেন্ডৰ হয় কিন্তু বনাওঁতে বহুত কষ্ট হয় এইটোতো 25 সেকেন্ডৰ হয় 35 সেকেন্ড তো মই বেকগ্ৰাউণ্ডৰ কাৰণে কলা পেপাৰ লগাই লৈছোঁ আৰু এফালে মোবাইলটো এনেকৈ আছে দুটা প্ৰচেছটো হৈ গ'ল গ্ৰিড আৰু ড্ৰয়িং এই ড্ৰয়িংবোৰ এতিয়া ইয়াত থৈ ইয়াত ফটো মাৰিম এইটো মোবাইলেৰে ফটোশ্বুট নকৰোঁ আৰু যোনটো দি ভিডিঅ' শ্বুট কৰি আছোঁ এইটো দি ফটোশ্বুট কৰিম তো গাইজ ফটোশ্বুট আৰম্ভ কৰিছিলোঁ 12:30 পৰা এতিয়া প্ৰায় 1:44 হ'ল আৰু প্ৰায় এঘণ্টাৰো অধিক সময় মই ফটোশ্বুটত লগালোঁ এফালে চাব পাৰে এই গোটেই কমপ্লিট কৰিলোঁ ইয়াত 50খন আছে এই 300তে 100 আছে টোটেল 350 আছে তো গাইজ যোনটো এনিমেশ্যন বনাইছিল সেইটো আপোনালোক কোৱাই নাই কিহৰ এনিমেশ্যন সেইটো আছিল ৰঘুপতিৰ এনিমেশ্যন এতিয়া ক'লোঁ আৰু Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe trying. আৰু আজিতো এনিমেশ্যনৰ কাম শেষে হ'ল আজি কৰিম কমিশ্যনৰ পৰ্ট্ৰেট আঁকিব লগা আছে আৰু কালি দিব লাগিব এতিয়া কৰিম এইফালে মাই চাওমিন বনাইছিল তাকে খাই আছোঁ এতিয়া ভাবিছোঁ কি কৰোঁ গুড মৰ্ণিং গাছ আজি হ'ল 7 জুন অৰ্থাৎ বুধবাৰ ৰাতিৰ ভিডিঅ' শ্বুট কৰি থকা নহ'ল এনিমেশ্যন ভিডিঅ'টো কমপ্লিট কৰি ফেচবুকত আপলোড দিছিলোঁ তাৰপিছত ৰবি শৰ্মাই আৰু ষ্টৰিত দি দিছে ফেচবুকত ষ্টৰিত দি কিনে মোৰ নাম্বাৰটোও দিছিল তাৰপিছত কথাও পাতিলোঁ আপোনালোকক ক্লিপটো দেখাই দি আছোঁ অঁ দাদা মই নিপু ডেকাই গ'লো নিপু ইমান ধুনীয়া কৰিছা তুমি এইটো কাম থেংক ইউ মানে মোৰ ইমান ভাল লাগিছে চাই আৰু তোমাৰ কষ্টটো অনুভৱ কৰিছোঁ মই কিমান কষ্টৰে তুমি ধুনীয়াকৈ কৰিছা ইমান কেলকুলেটেড বস্তু এটা মানে স্কেটছটো বেছি পাৰফেক্ট হোৱা নাই কিন্তু নালাগে স্কেচ পাৰফেক্ট হ'ব ই যিটো ডেপিক্ট কৰিছে এইটো বহুত ধুনীয়া ডেপিকশ্যন হৈছে মানে বিৰাট ধুনীয়াকে কৈছা তুমি কিমান কষ্টকে এটা ফ্ৰেম পজ কৰি তুমি আঁকিছা 350খন আছিল তাত 350খন আঁকাৰ ধেমালি কথা নহয় বহুত ধুনীয়া হৈছে মোৰ টাৰ্গেটে আছিল যে চিনেমা যেতিয়া ৰিলিজ দিয়ে তাৰে আগতে আপলোড কৰাৰ কথা আছিল কিন্তু আপোনাৰ হাল্লাটো লাগিল ন সেইকাৰণে বিৰাট ধুনীয়া কৈছা আৰু এইবিলাক তোমালোকৰ মৰমবিলাকে মোৰ কাৰণে আশীৰ্বাদ হৈ চলি থাকে বুজিছা হয় হয় মোৰ খুব ভাল লাগিলে মই তোমাৰ নাম্বাৰটো ছেভ কৰি থম নিপু তুমি হেৰি কৰিবা কওক তুমি থাকা ক'ত নলবাৰীত বৰ্তমান নলবাৰীত আছোঁ কিন্তু মই চানমাৰীত আৰ্টিষ্ট গিল্ডত কনডেন্স কৰি আছোঁ বৰ্তমান আৰ্টৰে তুমি ইয়াতে থাকা নে ইয়াতে থাকি লোৱা নে মাজে মাজে আহা কালি যোৱা কথা আছে বাৰু চানমাৰী কালি চানমাৰী যোৱা কথা আছে তুমি মোক আহি পেলাই মোক এটা ফোন কৰিবাচোন যদি কালি যোৱা নহয় পৰহি গ'লে আপোনাক ফোন কৰিম এটা হ'ব মোক এটা ফোন কৰিবা তুমি পৰহি কি বাৰ বা আজি কি বাৰ মই আজি মঙলবাৰ বৃহস্পতিবাৰ হ'ব বৃহস্পতিবাৰ হ'ব ঠিক আছে হ'ব নিপু তুমি গুৱাহাটী আহিলে মোক ফোন কৰিবা হ'ব দাদা মই পাৰিলে এনেকুৱা এটা উপায় কৰিম যে তুমি আৰু তোমাৰ মা দুইটা আহিবা আমি একেলগে বহি চিনেমাখন চাম দাদা হ'ব আৰু মই ৰিয়েলিজমত কাম কৰি আছোঁ ৰিয়েলিষ্টিক ড্ৰয়িংবোৰ বনাব ট্ৰাই কৰি থাকোঁ তাত কৰি আছোঁ খুব ভাল খুব ধুনীয়া তুমি কৰা তুমি বহুত ওপৰলৈ যাবা থেংক ইউ বহুত ওপৰলৈ যাবা তুমি ধৈৰ্যৰে নিজৰ কামত লাগি খালি আৰু মোক গুৱাহাটী গ'লে কল কৰিব দিছে একেলগে চিনেমা চাম বুলি কৈছে হয়তো মোক অকলেও দেখাব পাৰে কাৰণ ব্যস্ততাৰ কাৰণে নাচাব পাৰে তেখেতে এইফালে ৰাতি এইখন কমিশ্যনক ষ্টাৰ্ট কৰিছিলোঁ গ্ৰিড মেথড ইউজ কৰি আছোঁ এইখিনি কমপ্লিট হ'ল আজি কমপ্লিট কৰিব লাগিব কমপ্লিট কৰি গুৱাহাটীও যাব লাগিব পেকিঙৰ কাম আছে
চিনেমা চাব যাম ঘৰতে চুলিবিলাক কাটি লওঁ ৰাতিলৈ ৰবি শৰ্মাক লগ ধৰিব লাগিব চাওঁ কি হয় চ' গাইছ ৰাতি ভিডিঅ'টো এণ্ডিং কৰা নহ'ল কাৰণ ফটোখনো আঁকিছিলোঁ পাহৰি গ'লোঁ ভিডিঅ' শ্বুট কৰিব এতিয়া বৰ্তমান আছোঁ গুৱাহাটী কাৰণ আজি ৰবিদাই চিনেমা চাব মাতিছে নেক্সট ভিডিঅ'ত আপোনালোকে পাব বাৰু এইবিলাক চব এতিয়া চিনেমা চাব যাম আই হোপ গাইছ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু যদি মোৰ ভ্লগ চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড আপোনালোক তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে তো বাই বাই এতিয়া ৰবি শৰ্মা দাক লগ কৰিবলৈ যাওঁ আৰু চিনেমাখন চাওঁ বাই বাই জয় ৰঘুপতি